সঁচাকৈ আজি যোনটো মোৰ অনুভৱ হৈছে এইটো মই শব্দৰে প্ৰকাশ কৰিব নোৱাৰিম। মই অসমবাসী ৰাইজৰ লগতে নোৱাপাৰাবাসী ৰাইজক মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু লগতে মোৰ এইটো নেশ্যনেল লেভেলৰ কম্পিটিশ্যন আছিলে। নেক্সট যিটো মোৰ ইণ্টাৰনেশ্যনেল মোৰ যোৱাৰ সপোন আছে, তাতে মই অসমৰ নাম লগতে নোৱাপাৰা মাণিকপুৰ অঞ্চলত মই উজ্বলিব পাৰোঁ, সেই প্ৰচেষ্টাত মই আগবাঢ়ি আছোঁ। তাৰ যি কুচকাচ চলাব লাগে মই চলাই আছোঁ। আৰু অসমৰ ৰাইজৰ ওচৰত মই আহ্বান জনাইছোঁ, আপোনালোকে মই এনেকৈ আশীৰ্বাদ কৰিব যাতে মই আৰু আগুৱাই যাব পাৰোঁ। আৰু মোৰ এই জাৰ্ণিত বহু মানুহে মোক সহায় কৰিছে। তো মই মানুহখিনি ক'ব গ'লে মোৰ শিক্ষাগুৰু যিটো মোৰ অভিনয় স্কুল ইউথ কলাক্ষেত্ৰৰ কমিটিক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। নোৱাপাৰাৰ মোৰ বন্ধু বান্ধৱী। কাৰ্যসূচীটো হৈছে এনেকুৱা, আমাৰ কিছুদিন আগতে আমাৰ এই নোৱাপাৰাৰে এজন যুৱক বাপন চৰকাৰ, তেওঁ গুজৰাটৰ জামনগৰত গৈ পেলাই তাত মিষ্টাৰ ইণ্ডিয়ান বলিউড ক্ৰাউন 2021 মডেলিং কম্পিটিশ্যনত ফাৰ্ষ্ট ৰানাৰ্ছ আপ হিচাপে আহিছে। তেওঁৰ ঘৰ ইয়াতে আমাৰ 1 নং নোৱাপাৰাত, অৰ্থাৎ নোৱাপাৰাৰ বাসিন্দা হয়। আৰু সেই মৰ্মে আমি এই নোৱাপাৰাবাসী ৰাইজে তেখেতক অভিনন্দন, সম্বৰ্ধনা আৰু আদৰণি জনোৱাৰ কাৰণে এই অনুষ্ঠানটো আমি আয়োজন কৰিছোঁ। উদ্যোক্তাসকলে, এই কৰ্মকৰ্তাসকল আছে, গতিকে তেখেতক আমি শুভেচ্ছা জনাইছোঁ এই অনুষ্ঠানৰ যোগেদি। যাতে উত্তৰোত্তৰ কামনা কৰিছোঁ যাতে আগলৈ তেওঁ ইণ্টাৰনেশ্যনেল পৰ্যায়তো আগবাঢ়ি যাব পাৰে, তাৰ কাৰণে এই অনুষ্ঠানটোৰ আয়োজন কৰা হৈছে। তেখেতৰ সাফল্যত মই ক'ব খোজোঁ এইটোৱে, তেখেতে যি কষ্ট কৰিছিল আগৰ পৰাই, আজিৰ পৰা 2 বছৰ ধৰি এটা জেগাত নেৰা নেপেৰাকৈ লাগি আছিলে তেখেতে। ইয়াৰ পৰা বঙাইগাঁওলৈকে চাইকেল চলাই যায়, দিনৰ দিনটো নোখোৱা নোবোৱাকৈ ৰাতি 3টা-4টালৈকে শ্বুটিং কৰে। নিজক মেইনটেইন কৰা, আমাৰ অভিনয় জগতত বা মডেলিং জগতত নিজকে বহুত মেইনটেইন কৰিব লগা হয়, গ্ৰুমিং কৰিব লগা হয়। চ' ই যিহেতু এখেতৰ ঘৰ ফাইনেন্সিয়েলি অলপ উইক আছে, তথাপি সি যেনেকৈ চলিছে, চ' মই পাপনক লৈ গৌৰৱ অনুভৱ কৰোঁ। আমাৰ ক'ব গ'লে ইউথ কলাক্ষেত্ৰৰ এজন হীৰা হৈ ওলাইছে। তো আমি বৰ্তমান আমাৰ বঙাইগাঁওবাসী ৰাইজ লগতে অসম আৰু ক'ম যে আমাৰ ইউথ কলাক্ষেত্ৰত যিমানখিনি ইউথ কলাক্ষেত্ৰীয়ান আছে সকলোৱে এখেতক অভিনন্দন জনাইছোঁ, শুভেচ্ছা যাচিছোঁ। আৰু বিচাৰোঁ আগলৈও যাতে তুমি এনেকৈ এবাৰ ইণ্টাৰনেশ্যনেল লেভেলত যাতে আমালৈ সুনাম কঢ়িয়াই আনা।